আসসালামু আলাইকুম warahmatullahi wabarakatuh। নমস্কাৰ। আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জনাম মদিনা শৰীফৰ মছজিদে নবৱী দেখুৱাম আপোনালোকক। বলক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। আজি আমি পাই গ'লোঁ হোটেলত। বৰ্তমান আমি হোটেলত থাকিম অলপ সময়মান। ফজৰৰ নমাজ পঢ়া শেষ। এতিয়া আমি জুমাৰ নমাজ, আজি জুমাবাৰ, জুমাত যাম। এতিয়া বৰ্তমান আমি হোটেলত আছোঁ। আপোনালোকক ভিতৰৰ পৰা অলপমান দেখুৱাইছোঁ। মদিনা শৰীফ ওচৰতে আছে, আমি ওচৰতে হোটেলটো লৈছোঁ। আপোনালোকক দেখুৱাই আছোঁ অলপমান ৰ'ব। তাৰপিছত বিল্ডিংবিলাক দেখিছে, এইটো পিছফালে আছে মদিনা শৰীফ। এতিয়া মদিনা শৰীফ আহি পালোঁ। জুমাৰ অলপ আগতকৈ আহি গ'লোঁ, 10টা বজাত। জেগা নোপোৱা যায় ন পিছত ভিতৰত, সেইকাৰণে অলপ সোনকালে আহিলোঁ। ইয়াৰ ভিতৰত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজা মুবাৰক। এইটো মেইন মছজিদ আছিলে, এয়া গ্ৰীণ কালাৰৰ যিটো দেখিছে। এতিয়া আমি তাত নাযাওঁ, আমি ডাইৰেক্ট ইয়াত সোমাই যাম। আজি জুম্মা, সোনকালে জেগা ল'ব লাগিব, নহ'লে বাহিৰত নামাজটো পঢ়িব লাগিব। ভিতৰত পঢ়িলে মনটো ভাল লাগি যাব ন, বাহিৰত থাকিলে কেনেকুৱানো ইমান দূৰৰ পৰা আহি। সেইকাৰণে আমি যাম ভিতৰত। এতিয়া অলপমান ভিডিঅ' বনাই লৈছোঁ। পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজা মুবাৰক এইটো ভিতৰতে আছে। এতিয়া যাবলৈ মানে দিয়া নাই, এলাউড কৰা নাই, নহ'লে আমি গ'লোঁ হয়। সেইকাৰণে আৰু অলপ সোনকালেও আহিছিলোঁ, কিন্তু যাব দিয়া নাই, গেটটো বন্ধ আছে। এইটো আসৰ নমাজৰ পিছত খুলিব, এনেকৈ শুনা পাই আছোঁ। চাওঁ কি হয়। কেতিয়া গ'লে বাৰু ভিডিঅ' বনাম, নগ'লেতো আৰু উপায় নাই। বলক মছজিদৰ ভিতৰত যাওঁ এতিয়া। ইয়াৰ মছজিদে নবৱীৰ ভিতৰত আহি বহিলোঁ। জমজম পানী থোৱা আছে, এইবিলাক চব জমজম পানী হয়। মদিনাতো জমজম পানী যায়, লিখা আছে ইয়াত জমজম পানী বুলি। আমি সকলোৱে বহিলোঁ নমাজ দুৰাকাত পঢ়ি। অলপমান মানুহে দোৱা খেৰাত কৰি আছে, ভিতৰত বহি আছে সকলোৱে। জুমাৰ আজান হ'ব অলপ পিছত, আৰু আমি নমাজত খাৰা হৈ যাম। কাকো ইয়াত শুবলৈ এলাউড নাই, যিমানেই কষ্ট কৰক ন কিয়, ইয়াতে বহিয়ে থাকিব লাগিব। ভিতৰত কাকো শুবলৈ নিদিয়ে, চিকিউৰিটি আছে, পুলিচ প্ৰশাসন আছে। ইয়াৰ কাকো মানে শুব নিদিয়ে। সিহঁতৰ কথা হ'ল, ইয়াত আপোনালোকে ইবাদত কৰিব আহিছে, আৰাম কৰিব অহা নাই। ইয়াত শুবলৈ জেগা নহয়। এইটো তেনেকুৱা ক'ব শুলে। ভাল লাগিছে ভিতৰটো, ইমান ধুনীয়া। আল্লাহ পাকে দেখুৱালে সকলোকে, যাতে ইয়াত দেখিবলৈ আহিবলৈ সুযোগ কৰি দিয়ে আল্লাহ পাকে। এইটো দোৱা কৰিলে। এয়া আমি জুম্মা পৰা শেষ। এতিয়া আমি ওলাই গ'লোঁ। এতিয়া আমি গুচি যাওঁ, একবাৰে আমি লাষ্টত ওলাইছোঁ। ভিৰ আছিলে ন ইমান, সেইকাৰণে লাষ্টত ওলাইছোঁ। মানুহ অলপ কম আছে, ভালেই লাগিছে ন, ধুনীয়া বঢ়িয়া হৈ আছে ন। আপোনালোকে সকলোৱে দোৱা কৰিব, আশীৰ্বাদ চাওঁ আহি ৰওজা মুবাৰক। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ, কমেণ্ট, লাইক কৰিব। সকলোকে ধন্যবাদ। জয় আই অসম।